আজি ৰবিবাৰটো মই এখন স্কুলত আছোঁ, এখন ডান্স স্কুলত আছোঁ। এই স্কুলখন আছে গেৰুৱা কবিৰাম বড়ো কনিষ্ঠ মহাবিদ্যালয়ত এইখন চলি আছে আৰু এই স্কুলখন চলাই আছে নকুল নামৰ এজন ডান্সাৰ। তেওঁ বিভিন্ন সময়ত বিভিন্ন অঞ্চলত তেওঁ ডান্স কৰি আহি আছে আৰু বিভিন্ন মঞ্চৰ পৰা তেওঁ যথেষ্ট পৰিমাণৰ বঁটা আদি পাবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়ত তেওঁ এটা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা হ'লেও সংস্কৃতিৰ প্ৰতি থকা ৰাপৰ বাবে তেওঁ স্কুলখন খুলিছে আৰু মোৰ সৈতে আছে কি নকুল আছে। নকুল, কি জনাবা? কি ক'বা? মই প্ৰথমতে সকলোকে ভোগালী বিহু শুভেচ্ছা জনাইছোঁ আৰু মোৰ এটা সপোন আছিল যে ডান্স কৰি মই ভাল কিবা এটা কৰিম আৰু সেই অনুসাৰে মই 2018 চনত আপোনাৰ এক্টিং গ্ৰেজুৱেশ্যন কৰিলোঁ। তাৰপিছতে 19 চনৰ পৰা মই ডান্স স্কুলখন খুলিছোঁ, লিটিল ষ্টাৰ ডান্স একাডেমি। এতিয়া যোৱা 2019 জুলাই মাহৰ পৰা আৰম্ভ কৰিছোঁ, বৰ্তমান চলি আছে। ইয়াতে ষ্টুডেণ্ট হৈছে আপোনাৰ 22 জন, তাৰে বৰ্তমান উপস্থিত আছে 17 জন আৰু তেওঁলোকক মই আজি দেওবাৰে ক্লাছ কৰি আছোঁ, পাঠদান কৰি আছোঁ। ধন্যবাদ। নিশ্চিতভাৱে প্ৰতি শনিবাৰ আৰু দেওবাৰে ইয়াত ক্লাছ হয় আৰু আমি অঞ্চলৰ লোকসকলৰ লগতে সকলোকে আহ্বান জনাইছোঁ স্কুলখনত তেওঁলোকৰ ল'ৰা ছোৱালীসমূহ দিয়ক আৰু তেওঁলোকে যি নৃত্য শিক্ষা গ্ৰহণ কৰক। এইখন হৈছে লিটিল ষ্টাৰ ডান্স একাডেমি। আমি দেখুৱাইছোঁ দৰ্শকসকলক লিটিল ষ্টাৰ ডান্স একাডেমি। এইখনেই হৈছে লিটিল ষ্টাৰ ডান্স একাডেমি আৰু কবিৰাম বড়ো কনিষ্ঠ মহাবিদ্যালয়ত এই বিদ্যালয়খন চলি আছে আৰু বৰ্তমান সময়ত ইয়াত যি প্ৰশিক্ষণ চলি আছে, মই এতিয়া নকুলক অনুৰোধ জনাম, এটি কণ ল'ৰা ছোৱালী হ'লেও তেওঁ যি পাৰে, যি শিকাইছে তাৰে এটি মই প্ৰশিক্ষণত যি চলাই আছে এইটো কি দেখুৱাবা? মই সৰু ল'ৰা ছোৱালীখিনিক মানে সকলোৱে সমানে ডান্স কৰিব পৰাকৈ লৈত পৰি আমি অসমীয়া গীতটো শিকাইছোঁ বৰ্তমান সময়ত। গতিকে তেওঁলোকক পাৰফৰ্ম কৰাম আৰু আপোনালোকৰ আগত দেখাব চেষ্টা কৰিম। ষ্টেপবিলাক শিকাইছে? হয়, ষ্টেপবিলাক শিকাইছোঁ। নিশ্চিতভাৱে আমি দৰ্শকসকলক আমি দেখুৱাব বিচাৰিছোঁ। দিয়া, তোমালোকে ৰেডি হোৱা।
নিশ্চিতভাৱে এই স্কুলখন বৰ্তমান সময়ত চলি আছে কবিৰাম বড়ো কনিষ্ঠ মহাবিদ্যালয়ত আৰু এই কনিষ্ঠ মহাবিদ্যালয়ত ইতিমধ্যে আমাৰ লগত কিছু অভিভাৱকো আছে আৰু আমি অভিভাৱকসকলকো দেখুৱাইছোঁ তেখেতসকলো আহিছে তেখেতসকলো তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী লৈ পেলাই ইয়াত উপস্থিত হৈছেহি তেওঁলোকে সদায় আহে ল'ৰা ছোৱালী কেনেকুৱা লাগিছে আপোনালোকৰ ভালেই লাগিছে আমিও খুব মানে আনন্দিত হৈছোঁ যে আমাৰ এইখন পিছপৰা অঞ্চলখনত যে আমাক ইমানখিনি সুবিধা আমাক নকুল ছাৰে দিছে আমি তাতে খুবেই আনন্দিত কি ক'ব আজি কি ক'ব ভালে লাগিছে আজি ভাল লাগিছে ন কি ক'ব আজি কি ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে আপোনাৰ ছোৱালী নে ল'ৰা আনিছে ছোৱালী আনিছে ঠিক আছে সকলোৰে সহযোগিতা পালে নিশ্চিতভাৱে এই স্কুলখন চলি যাব আৰু স্কুলখনৰ যিটো হেৰি মানদণ্ড মই নকুলক পুনৰ মাতিছোঁ আমি আশা কৰিম এই যুৱকজনে অশেষ কষ্ট কৰি স্কুলখন চলাই গৈছে আৰু স্কুলখন চলাই নিব আৰু স্কুলখনত সকলোৱে সহায় সহযোগিতা আগবঢ়াওক অঞ্চলটোৰ যি সাংস্কৃতিক ক্ষেত্ৰ এই সাংস্কৃতিক ক্ষেত্ৰত স্কুলখনে আমি আশা ৰাখিছোঁ এই সাংস্কৃতিক ক্ষেত্ৰত স্কুলখনে এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব ধন্যবাদ পুনৰ এটি ভিডিঅ'ৰে আমি পুনৰ আহিম আপোনালোকৰ মাজলৈ